হেল্ল' এভৰিৱান, লিছাছ কিটচেনলৈ সকলোকে মই স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ পানীপুৰিৰ ৰেচিপি। আমি ঘৰতে কিমান ধুনীয়াকৈ পানীপুৰি বনাব পাৰি চাওঁ আহক। পানীপুৰি বনাবলৈ মই 1 কাপ ময়দা, 1 কাপ চুজি আৰু এয়া বেকিং পাউডাৰ 1 চামুচ উলিয়াই লওঁ। এয়া 1 চামুচ বেকিং পাউডাৰ উলিয়াই ল'লোঁ। এতিয়া অলপ গৰম পানী দি এইখিনি ভালদৰে মঠি ল'ম। লাৰুটো মঠি হৈ গ'ল। এতিয়া মঠি হোৱাৰ পাছত মই এখন কাপোৰত পানী লগাই 15 মিনিটৰ কাৰণে ঢাকি থ'ম, যাতে চুজিখিনি ভালদৰে পানী শুহি লয়। এতিয়া আলু কেইটামান বইল কৰি ল'ম পানীপুৰি টপিং বনাবলৈ। সেইখিনি সময়তে মই এটা বাটিত তেতেলী অলপ তিয়াই থ'ম। এতিয়া আলুখিনি বইল কৰি হৈ গ'ল। এতিয়া মই বাকলি গুচাই লৈছোঁ। এতিয়া আলুখিনিত মই অলপ কেঁচা বুট, কেঁচা জলকীয়া, 1 চামুচ নিমখ, 1 চামুচ জিৰা পাউডাৰ, আধা চামুচ ৰেড চিলি পাউডাৰ দি লৈছোঁ আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া 15 মিনিট হোৱাৰ পাছত লাডুটো 3টা ভাগ কৰি ল'ম। তাৰে এটা লাডু বেলি ল'ম। বেলি হোৱাৰ পাছত মই এটা বটলৰ সাফৰ লৈ পানীপুৰি চাইজত এইকেইটা কাটি ল'ম। তেনেদৰে মই গোটেইকেইটা লাৰু বেলি ল'ম। এতিয়া মোৰ গোটেইকেইটা বেলি হৈ গ'ল। মই এটা কেৰাহীত ৰিফাইন তেল গৰম কৰি ল'লোঁ আৰু এইখিনি ভাজি ল'ম। দেখিছে কি ধুনীয়াকৈ ফুলি আহিছে। দেখিছে মোৰ ভাজি হৈ গ'ল। মই এতিয়া এইখিনি এক চাইডে ৰাখি দিম। তেনেদৰে মই গোটেইখিনি ভাজি ল'ম। এতিয়া মোৰ গোটেইখিনি ভাজি হৈ গৈছে। তেতেলী পানীখিনিত অলপমান মই পদুনা পাত দি ল'লোঁ আৰু ইয়াত অলপমান নিমখ দি দিম। এয়া মই কোলোৱা নিমখ দিছোঁ। এইখিনিতে মই ভালদৰে লৰাই ল'ম। এয়া এটা মই আপোনালোকক ভাঙি দেখুৱাই দিছোঁ। এয়া অলপ আলু লৈ লৈছোঁ, অলপ তেতেলী পানী লৈ লৈছোঁ। এয়া চাওক কিমান ধুনীয়া হৈছে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।